নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 6 উদ্যোগী হওক আহা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত তোমালোকে কি পাবা মই ইয়াত লৈ আহিছোঁ। ইয়াত তোমালোকে 90% কমন কুৱেশ্যন পাই যাবা। তাৰপিছত সম্পূৰ্ণ বিনামূলীয়া PDF হোৱাটছআপ চেনেলত পাই যাবা তোমালোকে। তাৰপিছত দিয়া আছে কি পূৰ্বৱৰ্তীৰ বৰ্ষৰ সকলো প্ৰশ্ন উত্তৰ আৰু তোমালোকৰ কি 99% কনচেপ্ট ক্লিয়াৰ। তোমালোকে যদি ভালকৈ ভিডিঅ'টো চোৱা তেনে আৰু মোৰ বাকীবিলাক যদি ভিডিঅ' চোৱা দিয়া আছে মোৰ অলৰেডি বুজাই দিয়া ভিডিঅ' দিয়া আছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তোমালোকে সেইবিলাক ভিডিঅ' চালে তোমালোকৰ 90% কনচেপ্ট ক্লিয়াৰ হৈ যাব। তো এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি। প্ৰথমত চোৱা তোমালোকে দিয়া আছে কি 2023 পৰা 26 ভিতৰত যিমানখিনি কুৱেশ্যন আহিছে এইটো পাৰ্টৰ পৰা মই ইয়াতে লৈ আহিছোঁ। তোমালোকে চাবা এইটো পাৰ্টৰ পৰা তোমালোকৰ বেছি কুৱেশ্যন অহা নাই, খুবেই কম কুৱেশ্যন আহিছে। সেইকাৰণে তোমালোকে চাই চিতি অলপ ভাবি চিন্তি কিনে পঢ়িবা। প্ৰথমত চোৱা এই দি আছে আমাৰ 1 নম্বৰত, এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন। এই কুৱেশ্যনটো তোমালোকৰ 23, 24, 25, 26 ভিতৰত দুই এবাৰত আহিছে। তোমালোকৰ ডাইৰেক্ট এইটো দিয়া নাই কিন্তু আহিছে এইকেইটা কুৱেশ্যন। এইটো কুৱেশ্যনে প্ৰত্যেক বছৰ মানে আহিছে। তাৰপিছত আহা 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা কথাষাৰৰ অৰ্থ কি। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, এইটো আহি গৈছে। তাৰপিছত আহা তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে, নাৰায়ণ মূৰ্তি কোন, তেওঁ কেনেকৈ ইনফ'চিছ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহাৰ এটা খুবেই প্ৰয়োজন বুলি ক'ব পাৰা তোমালোকে, এইটো আহাৰ চান্স আছে 2 মাৰ্কছৰ কাৰণে। তাৰপিছত আহা তোমালোকে 4 নম্বৰ কি কৈছে, ধীৰুভাই আম্বানীয়ে কেনেকৈ নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিছিল। ধীৰুভাই আম্বানীয়ে তেওঁ নিজকে কেনেকৈ সফল উদ্যোগী প্ৰতিষ্ঠা কৰিছিল। এইটো কুৱেশ্যন আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে এৰি নাযাবা। তাৰপিছত তোমালোকে আহা একদম মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে 2027 কাৰণে, মানে যিটো তোমালোকৰ আগৰ যিটো এইবাৰ এক্সাম হ'ব, যিটো তোমালোকৰ 2027 যিটো এক্সাম হ'ব মেট্ৰিক পৰীক্ষা, সেই পৰীক্ষাৰ কাৰণে কিছুমান এক্সপেক্টেড কুৱেশ্যন লৈ আহিছোঁ মই, যিবিলাক ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা। তোমালোকে জাষ্ট চাই থাকা, মই কুৱেশ্যনখিনি কৈ আছোঁ, ইয়াৰ পৰা তোমালোকে ভালকৈ এনচাৰটো লিখি মুখস্থ কৰি ল'বা। প্ৰথমটো কি আছে আমাৰ, উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে বুলি কিয় কোৱা হয়। এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা। এই কুৱেশ্যনটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা। কুৱেশ্যন নম্বৰ 2 তোমাৰ কি কৈছে চোৱা, উদ্যোগী হ'বলৈ কেনেধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকে এৰি নাযাবা, এইটো পৰীক্ষাত অহাৰ খুবেই চান্স আছে। সেইকাৰণে তোমালোকে এই কুৱেশ্যনটো ভালকৈ পঢ়িবা। এতিয়া তোমালোকে আহা সেই পাৰ্টটোৰ পেজ নম্বৰ 32। পেজ নম্বৰ 32ত যিবিলাক তোমালোকৰ ভাৱ বিষয়ক কুৱেশ্যন আনচাৰ আছে, মানে অনুকূলী যিখিনি কুৱেশ্যন আনচাৰ আছে ইয়াতে মই লৈ আহিছোঁ। ইয়াত মই কি কৰিম, জাষ্ট কুৱেশ্যনখিনি কৈ যাম আৰু পাৰিলে অলপ এনচাৰটো কৈ যাম, গোটেইখিনি মই কৈ নাযাওঁ, কাৰণ মই আগতে এটা ভিডিঅ' বনাই দিছোঁ আৰু এটা মই কমন কুৱেশ্যনৰ ভিডিঅ' বনাই লৈ আহিম 2 আগতে। তোমালোকে যদি কমন কুৱেশ্যন পাব বিচৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। একেবাৰে মষ্ট ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন আছে তোমালোকৰ 2017 কাৰণে, সেইখিনি মই লৈ আহিছোঁ। আৰু সেইটো ভিডিঅ'ত একেবাৰে পাৰ্ট 1 পৰা পাৰ্ট 16 লৈ সকলোবিলাক চেপ্টাৰৰে মই কুৱেশ্যন লাইন বাই লাইন লৈ আহিছোঁ। তোমালোকে এটা ভিডিঅ' চালে তোমালোকৰ আৰু বেলেগ একো পঢ়িব নালাগে, জাষ্ট খালি মোৰ ভিডিঅ'টো ফ'ল' কৰি যাব, আৰু তোমালোকে মিনিমাম 70% তোমালোকে তাৰ পৰা কমন একদম পাবা বুলি মই খাটাং কৈ দিছোঁ। ৱেইট কৰি থাকা, মই এইটো চেনেলত দি দিম, 2 আগতে দি দিম, বনা ৰেডি হৈছে মোৰ, জাষ্ট খালি পাব্লিছ কৰা নাই। তোমালোকে পাই যাবা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, তোমালোকে পাই যাবা। এতিয়া 1 নম্বৰত আহা তোমালোকে 1 নম্বৰত কি দিছে আমাৰ, 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। তোমালোকে এইটো পঢ়ি ল'বা। খ নম্বৰ কি দিছে, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল। গ নম্বৰ কুৱেশ্যনটো আছে কি আমাৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে পঢ়িবা। ঘ নম্বৰত কি হৈছে, এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন। ইয়াত কি কৈছে কি, এজন সফল উদ্যোগী হ'বলৈ হ'লে ধৈৰ্যৰ প্ৰয়োজন, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি, এই গুণবোৰৰ প্ৰয়োজন। 2 নম্বৰত কি দিছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, একেবাৰে ইজি কুৱেশ্যন, এইটো তোমালোকৰ অহাৰ চান্স থাকে। ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, এই কুৱেশ্যনটো তোমালোকৰ অহাৰ চান্স থাকে। তাৰপিছত তোমালোকে 6 নম্বৰত কি কৈছে, নাৰায়ণ মূৰ্তি কোন। এইটো সকলোৱে গম পাবা, নাৰায়ণ মূৰ্তি হৈছে ভাৰতৰ তথা বিশ্বৰ এজন সফল উদ্যোগী বা ইনফ'চিছ কোম্পানীৰ মালিক বুলিও ক'ব পাৰা তোমালোকে।
বিজিতে চালক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে চালক উদ্যোগী সম্পৰ্কে কি কৈছিল তোমালোকে কুৱেশ্যনটো পঢ়ি ল'বা। বৰ্গীয় নম্বৰ কি দিছে? প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উদ্যোগী হ'বলৈ আমাক প্ৰথমতে কি কৰিবলৈ সাজু থাকিব লাগিব? প্ৰথম অৱস্থাত আমাক সাজু থাকিব লাগিব কি? চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ যিকোনো কাম কৰাৰ কাৰণে আমাক সাজু থাকিব লাগিব। তাৰপিছত 6 নম্বৰ কি কৈছে? থমাছ এলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাৰ বাবে তেওঁ বিফল হৈ কি কৈছিল? থমাছ এলভা এডিসন তোমালোকে নামটো গম শুনিছা নে শুনা নাই? যদি শুনিছে তেওঁ কিন্তু আমাৰ ইলেক্ট্ৰিক যিটো বাল্ব আছে, লাইট আছে, সেই বাল্বটো তেওঁ আৱিষ্কাৰ কৰিছিল, কিন্তু তেওঁ 10,000 বাৰ ফেইল হৈছিল। আৱিষ্কাৰ কৰোঁতে মানে 10,000 বাৰ ছাকচেছ হোৱা নাই, একবাৰহে ছাকচেছ হৈছে। কিন্তু তেওঁ কৈছে কি যে মই 10,000 বাৰ ফেইল হোৱা নাই, মই 10,000 ধৰণে শিকিছোঁ। তোমালোকে বস্তুটো বহুত ডিপলি ভাবিবা। এইটো একটা বহুত মানে এইটো ভিতৰুৱা মানে কুৱেশ্যন, মানে ভিতৰুৱা মানে কি বহুত ডাঙৰ মনোভাৱৰ এইটো কুৱেশ্যন হয়। তেওঁ 10,000 বাৰ 10,000 ধৰণে শিকিছে, 10,000 বাৰ তেওঁ ফেইল হোৱা নাই। সেইকাৰণে সেই কুৱেশ্যনটো অলপ ডিপলি ভাবিবা। তাৰপিছত ক নম্বৰ কি কৈছে? উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা। এই কথাটো তোমালোকে পঢ়িবা। আগতে মই কৈ আহিছোঁ, এইটো ইম্পৰ্টেণ্ট আছে আমাৰ। তাৰপিছত খ নম্বৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন? তাৰপিছত গ নম্বৰ কি চোৱা? এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। এইটো কুৱেশ্যন অলপ ডাঙৰ আছে, তোমালোকে এইটো পঢ়িবা। পঢ়ি আৰু কনচেপ্টটো লৈ কিনে নিজৰ ভাষাত পাৰিলে লিখি ল'বা। ডাইৰেক্ট হুবাহু নিলিখিবা, কনচেপ্ট লৈ নিজৰ ভাষাত লিখাৰ চেষ্টা কৰিবা। ঘ নম্বৰ কি কৈছে আমাৰ? উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। তাৰপিছত 3 নম্বৰ কি কৈছে? ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ কিমান আছে আমাৰ? সেই কুৱেশ্যনটো এৰি যাবা, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। তোমালোকৰ আগত যদি মই কৈ আহিলোঁ 3 নম্বৰটো, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। যদি আহে তোমালোকে জাষ্ট বনাই লিখি দিবা। 2 মাৰ্কছত আহিব পাৰে, ইমান ডাঙৰ পঢ়ি লাভ নাই তোমালোকৰ। 2 মাৰ্কছৰ কাৰণে পঢ়িলে হৈ যাব। ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল, তাৰ ওপৰত শিক্ষকে কি কৈছিল বুজাই লিখা। এইটো বহুত ডাঙৰ কুৱেশ্যন হয়, তোমালোকে ইমান ডাঙৰ নালাগে। তোমালোকৰ 2 মাৰ্কছ বা 3 মাৰ্কছত অহা কুৱেশ্যন এইবিলাক। মই প্ৰথমত যিখিনি দি দিছোঁ এইখিনি ভালকৈ পঢ়িবা, তাৰপৰা তোমালোকৰ কুৱেশ্যন কমন পৰিব। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 1 কি কৈছে? এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰৰ পাঠৰ আধাৰত বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে পঢ়িবা, 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা, ইমান ডাঙৰ নপঢ়িবা। মই ইয়াত লৈ আহিছোঁ কনচেপ্টৰ কাৰণে লৈ আহিছোঁ। মই এইখিনি পঢ়িলে কি তোমালোকৰ বহুত মানে ভালকৈ কনচেপ্টটো ক্লিয়াৰ হ'ব, আৰু তোমালোকক বেলেগকৈ মুখস্থ কৰিব নালাগে। ইয়াৰ পৰা তোমালোকে যিকোনো কুৱেশ্যন বা যেনেকুৱা ধৰণৰ কুৱেশ্যন হয় তোমালোকে তাতে বনাই লিখিব পাৰা। সেইকাৰণে আমি কুৱেশ্যন এনচাৰবিলাক অলপ ডাঙৰকৈ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে বা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হোৱাৰ কাৰণে। মই ইয়াত তোমালোকক বুজাই দিব পাৰিলোঁ হয়, কিন্তু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। গোটেইখিনি কুৱেশ্যন যদি মই তোমালোক বুজাব যাওঁ তেনেহ'লে ভিডিঅ'টো অলৰেডি 40-50 মিনিট হৈ যাব, 1 ঘণ্টা হৈ যাব। সেইকাৰণে মই এই কুৱেশ্যনটো বুজোৱা নাই। এটা ভিডিঅ' মই লৈ আহিছোঁ, অলৰেডি আগত দিয়া আছে, সেইটোত একচুৱেলি মই বুজাই দিছোঁ অলপ। সেইটোত পাৰিলে তোমালোকে সেইটোত পঢ়ি জানি ল'বা, বা সেইটো ভিডিঅ' গৈ এবাৰ চাই ল'বা। 6 নম্বৰটো কৈছে? ভাৰতৰ সৰ্বত্ৰকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনৰ নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। এই কুৱেশ্যনটো তোমালোকে পঢ়িবা, কিন্তু ইমান এটা ইম্পৰ্টেণ্ট বুলি নাভাবোঁ মই। জাষ্ট এইটো পাৰ্ট তোমালোকে একচুৱেলি কি, এই পাৰ্টটো তোমালোকে বহুত ভাবি চিন্তি আৰু বহুত কুৱেশ্যন ভাবি কিনে পঢ়িব লাগিব। এই পাৰ্টটোৰ পৰা তোমালোকৰ কুৱেশ্যন একেবাৰে কম আহে। আগৰবাৰো আহিছে বা এইবাৰো আহি গৈছে বা এইবাৰো অহাৰ চান্স কম আছে, একেবাৰে কম কুৱেশ্যন অহাৰ চান্স। সেইকাৰণে তোমালোকে এই পাৰ্টটোৰ পৰা, আৰু এই পাৰ্টটোত কুৱেশ্যনো বহুত আছে, সেইকাৰণে তোমালোকে বহুত ভাবি চিন্তি বাছি গেছি মানে তোমালোকে পঢ়িবা একদম। যিসকলে টাইম আছে সিসকলে গোটেইখিনি পঢ়িলেও একো নাই, কিন্তু যিসকলৰ টাইম মানে পঢ়িব মন নাযায়, ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে যে মই ইমানখিনি পঢ়িম আৰু বেছি পঢ়িব মন হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈ আছোঁ মই। তোমালোকে এনেকৈ কুৱেশ্যন পঢ়িবা যাতে যিটো এটা কুৱেশ্যন পঢ়িলে যাতে তোমালোকে 3-4টা কুৱেশ্যন মুখস্থ লিখিব পাৰা। সেনেকুৱাকৈ তোমালোকে পঢ়িবা, মানে কুৱেশ্যনবিলাক চাই পঢ়িবা, যাতে এটা কুৱেশ্যন ভালকৈ মুখস্থ কৰিবা, যাতে সেইটো কুৱেশ্যনৰ দ্বাৰা তোমালোকে 4-5টা কুৱেশ্যন এনচাৰ মুখস্থ লিখিব পাৰা। সেনেকৈ তোমালোকে বস্তুটো চাই পঢ়িবা। 7 নম্বৰ কি আছে? ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। তাৰপিছত তোমালোকে চমু টোকা লিখা। ইয়াত তোমালোকৰ 10টামান চমু টোকা লিখিবলৈ কৈছে। ইয়াৰ ভিতৰত চমু টোকাৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট বুলি ক'লে থমাছ এলভা এডিসনটো অলপ ইম্পৰ্টেণ্ট আছে। এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট বুলি আমি ক'ব পাৰোঁ, থমাছ এলভা এডিসনটো। আৰু তোমালোকৰ এইবাৰৰ কাৰণে আমাৰ জুবিন গাৰ্গটো আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট হয় এইটোও তোমালোকে। সেইটো কুৱেশ্যন তোমালোকে এবাৰ চাই ল'বা।
তাৰপিছত তোমালোকে আহা কি আমাৰ এতিয়া আছে পাঠৰ যিবিলাক তোমালোকৰ কি আছে শব্দ অৰ্থ যেনেকুৱা কি দিছে প্ৰভাত ৰাতিপুৱা কঠিন টান এলেহুৱা ৰিহা কুৰিয়া ডাঙৰ বৰ চেষ্টা প্ৰয়াস আৰু লগৰীয়া বন্ধু তোমালোকে পঢ়ি ল'বা এইখিনি তাৰপিছত কি আছে বিপৰীত শব্দ অৰ্থ বিপৰীত শব্দটো কি দি আছে আমাৰ নতুন পুৰণি ক্ষুদ্ৰ ডাঙৰ সফল বিফল কৰ্মহীন কৰ্মস্থ এলেহুৱা পৰিশ্ৰমী সহজ টান সপোন দিঠক সুবিধা অসুবিধা তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 11 তুমি কথা বতৰা পাতোতে সাৱধান হ'বা এইখিনি তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় এইবিলাক তোমালোকৰ ডাইৰেক্ট হুবাহু কমন নপৰে যদিও আহে তোমালোকে এইবিলাক একা বেকাকৈ বনাই দিব তোমালোকে ডাইৰেক্ট কিতাপৰ পৰা পঢ়ি লাভ নাই কিন্তু বস্তুটো বুজাই ল'বা এইবিলাক গ্ৰামাৰ ছেকশ্যন হয় সেইকাৰণে তোমালোকক কৈছোঁ বাৰ কৈছোঁ গ্ৰামাৰখিনি তোমালোকে অলপ ভালকৈ পঢ়িবা ডাইৰেক্ট কিতাপৰখিনি ডাইৰেক্ট পঢ়ি কিতাপত তোমালোকে জাষ্ট কুৱেশ্যন এনচাৰ আৰু শব্দ অৰ্থবিলাক পঢ়িলে তোমালোকৰ কিতাপৰ পৰা কমন পঢ়িব পাৰে কিন্তু ডাইৰেক্ট গ্ৰামাৰ ছেকশ্যনখিনি ডাইৰেক্ট কমন নপৰে সেইকাৰণে তোমালোকে গ্ৰামাৰটো একেবাৰে গৰুৰ পৰাই ভালকৈ বুজি ল'ব লাগিব তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰা ভাৱ সম্প্ৰসাৰণ কি দিছে উদ্যোগী পুৰুষ কাক পুৰুষৰ সমান সেই কৈছে তুমি আগতে কৈ আহিছোঁ এইটো আগৰটো পঢ়িলে এইটো তোমালোকে এটাতে লিখিব পাৰা খ নম্বৰ কি দিছে আমাৰ যি মূলা বাঢ়ে তাৰ দুপাতাতে চিন সেইটো কুৱেশ্যন আমাৰ ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে এইটো অলপ চাই ল'বা গ নম্বৰ কি দিছে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে এইটো আহিব পাৰে তোমালোকৰ 3 মাৰ্কছত এইটো চাই ল'বা তাৰপিছত তোমালোকৰ শব্দ অৰ্থ লিংগ পৰিৱৰ্তন কৰা শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাৰ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী এতিয়া তোমালোকে আহা কিছুমান এডিশ্যনেল কুৱেশ্যন মানে অতিৰিক্ত কুৱেশ্যন সেইবিলাক কুৱেশ্যন তোমালোকৰ পাঠৰ অনুসৰি নাই কিন্তু পাঠৰ ভিতৰুৱা কুৱেশ্যন এইবিলাকো খুবেই ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা তোমালোকে ভিতৰুৱা কুৱেশ্যনখিনি কিন্তু বাছি পঢ়িবা তোমালোকে সকলোবিলাক নপঢ়িবা যিখিনি মই ইম্পৰ্টেণ্ট কৈ আছোঁ সেইখিনি তোমালোকে পঢ়িবা আৰু তোমালোকে এটা টেকনিক কৰি পঢ়িবা কি এটা কুৱেশ্যন পঢ়িলে তোমালোকৰ 3-4টা কুৱেশ্যন অট'মেটিক যিকোনো এনচাৰ লিখিব পাৰা এনেকৈ পঢ়িবা এটা যিকোনো এটা কুৱেশ্যন তাতে তোমালোকে সেই কুৱেশ্যনটো যদি মুখস্থ কৰি লোৱা তোমালোকে 4-5টা কুৱেশ্যনতে সেইটো এনচাৰ লিখিব পাৰা এনেকৈ বনাই তোমালোকে পঢ়িবা আমি এনেকৈ পঢ়িছিলোঁ মানে যিবিলাক কুৱেশ্যন চাওঁ বহুত দীঘল কুৱেশ্যন বা এটা চেপ্টাৰত বহুতখিনি কুৱেশ্যন আছে আমি কি কৰিছিলোঁ 4-5টা কুৱেশ্যনৰ নিচিনা এনচাৰ আমি এটা বনাইছিলোঁ ভালকৈ এটা কুৱেশ্যন এটা এনচাৰ মুখস্থ কৰিছিলোঁ আৰু 4-5টা কুৱেশ্যনৰ এনচাৰ সেইটোৱে মানে ওলটা পালটাকৈ লিখিলে এটা হৈ যায় 2 নম্বৰটো কি হৈছে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয় তাৰপিছত তোমালোকে 3 নম্বৰ দশম শ্ৰেণীসমূহৰ শিক্ষকগৰাকী তোমালোকে আগতে পাই আহিছা 4 নম্বৰটো হৈছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱা মাজত থকা ক্ষুদ্ৰ এইটো পাই আহিছে তোমালোকে তাৰপিছত তোমালোকে ডাইৰেক্ট আহা কসকল এইটো পাই আহিছা ছাত্ৰ ছাত্ৰীসকল এতিয়া মই সামৰণি মাৰিম ভিডিঅ'টোত তোমালোকে ভালকৈ পঢ়িবা আৰু কুৱেশ্যন নাই মোৰ গতিকে মই নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা তেনেহ'লে কি পাবা তোমালোকে নেক্সট মই এই এছামিছৰ প্ৰত্যেকটো পাঠৰে মই কমন লৈ আহিছোঁ আৰু তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লৈ আহিছোঁ সেইটো জাষ্ট তোমালোকে সেইটো PDF পঢ়িলে আৰু তোমালোকৰ একো কিতাপ পঢ়াৰ দৰকাৰ নাই তাৰ পৰা তোমালোকৰ পাছ মানে কি তোমালোকৰ 60% পোৱাটো কনফাৰ্ম বুলি মই গেৰাণ্টি বুলি মই লিখি দিম যিখিনি মই PDFত লৈ আহিছোঁ জাষ্ট তোমালোকে PDFটো পঢ়ি যাবা 60% মই গেৰাণ্টি বুলি দি দিছোঁ সেইটো মানে PDFত চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা